নমস্কাৰ ৰাইজ সকলো ভালে আছে নিশ্চয় বহু দিনৰ মূৰত ভিডিঅ' এটা ষ্টাৰ্ট কৰিলোঁ আৰু এই অফিচলৈ যাবলৈ বুলি ৰেডি হৈ ওলাই গৈ দেখিছোঁ এয়া ৰাস্তাত এয়া নমুনা ইমান বেছি ভিৰ মানে ট্ৰাফিক জাম লাগি আছিলে যেটা আমাৰ এটা সাইডৰ দলং এখন ভাঙিলে তো তাৰ কাৰণে এই ৰাস্তাটোত বহুত বেছি ভিৰ হৈছে দেৰিকে হ'লে অফিচ আহি পালোহি অফিচ আহি নিজৰ কামগিটাও কৰি ল'ব ট্ৰাই কৰোঁ কামগিটা কৰি লৈ আজৰি হৈ ল'লে সোনকালে ভাল আৰু ফাৰ্ষ্ট হাফতে তেতিয়া আজৰি হৈ যাওঁ কাম কৰি থকাৰ মাজত আপোনালোকৰ বাৰু কিবা কিবি খাই থাকিব মন যায়নে মই সেইকাৰণে কফি আৰু এনেকৈ কিবা কিবি চানা টানা লৈ আনো তাৰপাছতে আজি লাঞ্চটো পিছত অফিচতে কৰিলোঁ তাৰপাছত মোৰ ভিডিঅ' কৰা নহ'লে যিহেতু মানে বতৰটো বহুত বেয়া আছিলে আৰু যেন তেন ঘৰ আহি পাইছোঁহি এয়া দেখিছে একদম বতৰটো ডাৱৰীয়া কৰি আনিছে তাৰপাছতে আৰু এদিনা ভিডিঅ' কণ্টিনিউ কৰা নহ'লে এইটো নেক্সট ডে হয় নেক্সট ডে আছিলে হনুমান জয়ন্তী সেইকাৰণে হনুমান দাদাৰ এখন ডিপি লগাবলৈ মই পিণ্টাৰেষ্টত হনুমান দাদাৰ ফটো এখন চাই আছিলোঁ আৰু আজি যিহেতু একো খাই অহা নাই সেইকাৰণে লগত কফি লৈ আনিছোঁ আৰু কফি খায়ে মই অফিচৰ পৰা আজি অকণমান জল্দি ওলাই হনুমান দাদাৰ ওচৰলৈ গ'লোঁ হনুমান দাদাক দৰ্শন কৰিবলৈ আৰু সকলোৰে চাকিও দিলোঁ প্ৰাৰ্থনাও কৰিলোঁ আৰু মেনিফেষ্টেশ্যনো কৰিলোঁ মই ভাবি থৈছিলোঁ মনত কিবা এটা তেওঁৰ প্ৰিয় গদা এটাও তেওঁক দিলোঁ আৰু সেয়াই তাৰপাছতে মন্দিৰৰ পৰা আকৌ বেক টু অফিচ নগ'লোঁ আৰু ঘৰলৈ গুচি আহিলোঁ কাৰণ একো খাই যোৱা নাছিলোঁ সেইকাৰণে ঘৰতে লাঞ্চ কৰিলোঁ আৰু আহি পাই দেখিছোঁ এয়া এটা পাৰ্চেল আহি আছে একচুৱেলি পাৰ্চেলটো দেখি মই বহুত বেছি এক্সাইটেড নহয় কাৰণ পাৰ্চেলটো এনেকুৱা পাৰ্চেল একুৱালজিকাৰ মানে এইটো প্ৰডাক্ট মই আগতেও ইউজ কৰিছোঁ চ' এইটো মই ৰিষ্টকৰ কাৰণেহে দিছিলোঁ অৰ্ডাৰ কিন্তু মই লিটাৰেলি মোৰ নিজৰ ফালৰ পৰা কৈছোঁ বহুত বেছি ভাল হয় প্ৰডাক্টটো আপোনালোকে যদি ইউজ কৰিব বিচাৰে কৰিব পাৰে একেবাৰে নন ষ্টিকি হয় আৰু গৰমত যিহেতু এতিয়া গৰম আহি আছে তো এনেকুৱা প্ৰডাক্টবোৰ বহুত বেছি জৰুৰী হয়